মনোজো আহিছে কাকা ই মোৰ ভনীজনীক পলুৱাই নি মোৰ বুকুত যিকুৰা জুই জ্বলাইছে আৰু সেই জুয়ে মোক কেনেকে জ্বলাই জ্বলাই মাৰিছে তই তোৰ জ্বলন্ত সাক্ষী চালা খাব পৰা নাই শুব পৰা নাই ৰাতি ৰাতি মদ খালেও মোৰ টোপনি নাহে বিচনাত পৰি মই চট ফটাই থাকো এই সকলোবিলাক হৈছে সেই মনোজৰ কাম এনেকুৱা ইচ্ছা হৈছে এতিয়াই কৈ যেন তাৰ ডিঙিটো মই কাটি লৈ আহিম চালা কাকা কিবা এটাতো কৰিম হাতীয়ে গছকি আমাৰ মা দেউতাক মাৰিছিল তেতিয়া মোৰ বয়স আছিল 10 বছৰ আৰু মোৰ ভনীজনীৰ বয়স আছিল মাত্ৰ 3 বছৰ তাইক মই কেনেকে ডাঙৰ দীঘল কৰিছো নেদেখাজনে বিশ্বাস নকৰে আৰু এইখন পিঠি দুটাই দুবেলা দুসাঁজ ভাতৰ কাৰণে কিমানৰ যে মই গোলামী কৰিছো ভাবিলে এতিয়াও মোৰ হাত ভৰি কঁপি উঠে আৰু সেইজনী ভনীক প্ৰেমৰ জালত বন্দী কৰি মোৰ বিষয়ে তাইৰ কাণত ঢালি তাইক মোৰ বুকুৰ মাজৰ পৰা আঁতৰাই লৈ গ'ল হোৱাবোৰতো হৈ গ'ল কাকা এতিয়া এইবোৰ চিন্তা কৰি মনটো কিয় বেয়া কৰিছে এই জয়লালৰ মন বেয়া হ'ব নোৱাৰে এই জয়লাল সদায় ফূৰ্তিত থাকিব লাগিব মই মোৰ মনৰ আনন্দক পুনৰ উভতাই আনিম সেই মনোজ বোলাটোক খতম কৰি মই মোৰ ভনীজনীক পুনৰ মোৰ কাষলৈ উভতাই আনিম গছ পুলি ৰুই এতিয়া ইহঁতৰ এই গছবোৰ কাটি মই এখন নতুন যুদ্ধৰ সূচনা কৰিম আৰু যুদ্ধততো মোক কোনেও বলেৰে নোৱাৰে তেতিয়াই চালা মই তাক খতম কৰি পেলাম চালা গছ পুলি ৰুই ইহঁতে গছ পুলি ৰুই গছ পুলি ৰুই আছে আৰু তই গছ কাটি আছ না গছ কটা নাই তোক কাটিছো তোক থকা মই খং উজাৰিছো মোৰ ওপৰত থকা খংবোৰ উজাৰিবলৈ তই গছডাল কিয় বাছি লৈছো মোক মাৰ মোক কা যা তোৰ ভনীজনীক মই জমৰ শাস্তি দিবলৈ পলুৱাই নিয়া নাই কিন্তু মোৰ ভনীজনীক পলুৱাই নিবলৈ তই সাহস কেনেকে চালা তোক মই এতিয়াই ভুল কাম নকৰিবি কোনে গুলি হলে মোৰ এলেকাত সাহসৰ প্ৰমাণ ল'বলৈ নাযাবি নমুনা পালেই নহয় আমাৰ ছাৰ সাগৰৰ পানীৰ দৰে কোমল কিন্তু সাগৰত যেতিয়া চুনামি আহে তেতিয়া ডাঙৰ ডাঙৰ অট্টালিকাবোৰেই নহয় পাহাৰ পৰ্বতো হেঁচা মাৰি গৰ্ভত সুমুৱাই লয় খবৰটো শুনি ধৈৰ্য ধৰি থাকিব নোৱাৰিলো ভাই কাকাটোতো পাগলৰ দৰে হৈছে দাদা আহিছে কিয় আহিছে মোৰ বিধৱাৰ ৰূপটো দেখি সি আনন্দ ল'বলৈ আহিছে জংঘলী হ'লেও মই জানুৱাৰ নহয় কোন ময়ো তেজ বঙহৰে মানুহ মই মানুহটো বনৰীয়া হ'লেও মোৰো এখন হৃদয় আছে য'ত তোৰ বাবে অলেখ মৰম সাঁচিটো আছে নাটক নকৰিবি দাদা আজি মোৰ যিটো অৱস্থা হৈছে একমাত্ৰ তোৰ কাৰণে হৈছে আজি তোৰ কাৰণে মই বিধৱা হৈছো সিদিনাখনতো মনোজ তোৰ ওচৰৰ পৰাই ঘৰলৈ উভতি আহিছিল কিন্তু সি ঘৰ আহি নাপালে কিয় নিশ্চয় তই কিবা এটা কৰি মনোজক মাৰি পেলালি নহয় মই বিজয় মা-দেউতাৰ কসম খাই কৈছো নিশ্চয় শপত নাখাবি দাদা সকলোৱে কৈছিল গাড়ীখনৰ ব্ৰেক ফেল হৈছিল কিন্তু নতুন গাড়ী এখনৰ ব্ৰেক ফেল হ'ব কেনেকৈ তইতো 2 বছৰমান গাড়ীৰ গেৰেজতো কাম কৰিছিলি গতিকে গাড়ীৰ ব্ৰেক ফেল কেনেকৈ কৰিব লাগে সেয়া তই ভালদৰে জান ভগৱান মই তোক কেনেকে বুজাম যে অভিনয় নকৰিবি দাদা
মই তোৰ আৰু মুখখন চাই থাকিব নিবিচাৰোঁ ওলাই যা মোৰ ঘৰৰ পৰা আজিৰ পৰা মই তোৰ বাবে মৰি গলো বুলি ধৰি এই নকবি ওলাই যা মোৰ ঘৰৰ পৰা ওলাই যা ভনীজনী মোক বিশ্বাসত ল'ব ভনীজনীক পলুৱাই নিয়াৰ কাৰণে মনোযোগ মই বয়ে পাইছো কিন্তু কি বুলি মোৰ নিজৰ মৰমৰ ভনীজনীক বিধৱা কৰাৰ কথা ভাবিব পাৰোনে মই খঙৰ ভমকত মাৰিম কাটিম বুলি চিঞৰি থাকিলেও মই ইমান কটুৱাৰ হৃদয়ৰ মানুহ নহয় ভনী নানা জানানে এইজনী মোৰ কেৱল ভনী নহয় মই মোৰ নিজৰ বাচ্চাৰ নিচিনা বুকুত সাৱটি তাইক মই ডাঙৰ দীঘল কৰিছো আৰু আজি তাই মোক শত্ৰু বুলি ভাবিছে ব্ৰেক ফেইল হোৱাৰ কথা কৈছে নতুন গাড়ীৰ ব্ৰেক হ'ব পাৰে কিন্তু এই কথাটো বেলেগেওতো ভাবিব পাৰে কিবা কাৰণত মনোজ টাৰ্গেট নহয় তাৰ বছো কাৰোবাৰ টাৰ্গেট হ'ব পাৰে বুলুৰ লগত বগৰী গছ পুৰা দি মনোজ মৰা নাই হ'বও পাৰে কাকা হ'ব পাৰে মই যাওঁ ভনী তই মোক যিমান বেয়া পালো মইতো সদায় মোৰ কলিজাৰে ভাল বুলি ভাবি থাকিম আহি থাকিম মই মাজে মাজে তোক চাবলৈ তই গতিয়াই বাহিৰ কৰি দিলে মই আহি থাকিম গোটা খোৱাৰ চলেৰে হলেও তোৰ মুখখনতো মই এবাৰ দেখা পাম আহো দে দাদা জয়া মনোজ তুমি আহিছা তোমাক এৰি জানো মই আঁতৰি থাকিব পাৰিম কিন্তু তুমিতো মোক এৰি গুচি গ'লা কেতিয়াও উভতি নাহিম বুলি তুমি আঁতৰি গ'লা কিন্তু তোমাৰ এই ধুনীয়া মুখখনে সদায় হাঁহি থকাটো বিচাৰো জয় সদায় মই জীয়াই আছোতো জয় তোমাৰ বাবে জীয়াই আছো মোৰ চকু দুটাৰ মাজতে তুমি মোক বিচাৰি পাবা কিন্তু তোমাৰ অবিহনে মই কেনেকৈ হাঁহিম কোৱা মনোজ যাম মই মোৰ মানুহজনৰ ওচৰলৈ যাম মোৰ মানুহজনৰ চকু দুটাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো সেই চকু দুটাৰ মাজতে মই মোৰ পৃথিৱীখন বিচাৰি পাম সেই চকু দুটালৈ চাই মই মোৰ জীৱনৰ সপোনবোৰ ৰচি সোণোৱালী বাটৰ হেৰিয়া সপোন
শুনিছোঁ মই এই গাড়ীখনৰ ব্ৰেক ফেল শব্দ প্ৰথমতে কাৰ মুখেৰে শুনিছোঁ মই কিন্তু আপোনাৰ মুখেৰে শুনিছোঁ আৰে মোৰ হ'ব লগা ভাগিন যোৱাই কিনো কয় আচ্ছা তুমি বাৰু মোৰ মুখেৰে কওঁতে শুনিলা কিন্তু তুমি শুনাৰ আগত মই বাহিৰত কথাটো শুনি আহিছিলোঁ বুলি তোমাক ক'লোঁ তাকেতো কৈছোঁ মামা বাহিৰত আপোনাৰ কাণত পেলোৱা মানুহজন কোন হয় চেহেৰাটো মনত ৰখা নাই আৰু কথাটো ইমান গুৰুত্ব সহকাৰে লোৱা নাছিল নহ'লে মনত ৰাখিলোহেঁতেন মোৰ কিন্তু সন্দেহ হৈছে মামা দেউতাৰ কোনোবা ঘূৰ শত্ৰু আছে যি নেকি দেউতাক হত্যা কৰাৰ কথা চিন্তা কৰিছে কোন হ'ব পাৰে ইয়াত কি স্বাৰ্থ থাকিব পাৰে স্বাৰ্থটো নিশ্চয় থাকিব লাগিব হে নহ'লে দেউতাক হত্যা কৰাৰ কথা চিন্তা কৰিলে তাকে মামা তুমি দেউতাৰ ব্যৱসায়সমূহ চোৱা চিতা কৰা দেউতাৰ নতুন নতুন বিজনেছৰ পৰা ধৰি নতুন নতুন প্ৰজেক্টছলৈকে তুমি চোৱা চিতা কৰা গতিকে তোমাৰ নজৰ দেউতাৰ কোনোবা তেনেকুৱা ঘূৰ শত্ৰু আছে চোৱা মই জনাত ভিন্দুৰ ব্যৱসায় লাইনত তেনেকুৱা কোনো শত্ৰু নাই কিন্তু এই গছপুলি ৰোৱাৰ ভিন্দুৰ যি এটা হবি মানে এই পৃথিৱীখনক সেউজীয়া কৰি ৰখাৰ যি চেষ্টা এই চেষ্টাৰ বাবে কিন্তু ভিন্দুৰ বহুত শত্ৰু আছে মানে ফৰেষ্ট ধ্বংস কৰি কাঠৰ ব্যৱসায় কৰা বহুত উৎমাফিয়াৰ চকু ভিন্দুৰ ওপৰত ভিন্দু গছ কাটিবলৈ নিদিয়ে মিটিং পাতি পাব্লিকক এলাৰ্ট কৰে ৰাইজক বুজায় জলবায়ু পৰিৱৰ্তনে সমগ্ৰ বিশ্বৰ জীৱকুললৈ অশনি সংকেত কঢ়িয়াই আনিছে আৰু এই পৰিৱৰ্তন হৈছে গছ গছনি ধ্বংসৰ বাবে এইবোৰ কথা ভিন্দুৱে মিটিঙত চিঞৰি চিঞৰি কয় আৰু কয় গছ কটাবোৰ হৈছে জীৱ জগতৰ প্ৰধান সিহঁতক চিনি লৈ বিপক্ষত থিয় হ'বলৈ কয় মোৰতো সন্দেহ হৈছে এনেকুৱা কোনোবা বীৰাপনটো ভিন্দুৱে স্বীকাৰ হৈছে ভাগ্য ভাল আছিল বাবে ৰক্ষা পৰিল এই বীৰাপ্পানটোক যেনেকৈ নহওক বিচাৰি উলিয়াব লাগিব মামা তাক যদি মই সন্মুখত পাওঁ কি কৰিম পুলিচ অহালৈকে আৰু বাট নাচাওঁ মই তাৰ কাম তামাম কৰিম দেউতাৰ কষ্ট মই চাই থাকিব নোৱাৰো দেউতাৰ কষ্ট দেখি না মই এইকেইদিন ভালদৰে খাব পাৰিছো না শুব পাৰিছো তাক যদি মই সন্মুখত পাওঁ ডাইৰেক্ট পেটত ডেগাৰ ভৰাই দিম আৰু তাৰপাছত দেখা যাব যি হৈ থাকে ঠিকেই ধৰাই দিবা আচ্ছা মোৰ অলপ কাম আছে মই বাহিৰৰ পৰা আহিম কোন হ'ব পাৰে প্ৰমাণ যিহেতু হাতত নাই গতিকে কোৱাটো মুস্কিল কিন্তু মোৰ সন্দেহৰ কাটাডালে এটা অদ্ভুত ছিগনেল চিগনেল কি ছিগনেল নুসুধিবা প্ৰমাণ পোৱাৰ পাছত এনেও প্ৰথমে তোমাক অ'কে বাবা এতিয়াতো তুমি মোকেই ক'ব লাগিব কাৰণ তোমাৰ জীৱনৰ সকলোবোৰৰ প্ৰথম দাবীদাৰ এতিয়াতো মই হয় নহয় অভিয়াছলি বাট কথাটো যদি আমি বেলেগকৈ বাট হোৱাট বাট কি বাট ন' বাট বাট তুমি মোৰ হৈ থাকিব লাগিব মোৰ প্ৰতিটো উশাহত মোৰ কলিজালৈ গৈ দিম অক্সিজেন হয় মোৰ জীৱনৰ অক্সিজেন তাৰমানে মই তোমাৰ বুকুৰ ধপধপনি সন্দেহ আছিল নাই চাৰিওফালে কোনো নাই গতিকে এই চান্সতে আহি বুকুৰ ধপধপনি উমান নলয় হাৰ্ট বিট কিমান মাৰিছে